নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক দেখুৱাব গৈ আছোঁ জিঅ'ৰ 1500 টকাৰ মোবাইল কালাৰফুল বক্স। ইয়াতে লিখা আছে ৱাটছ অন টিভি চিম্পলি বাই কানেক্টিং এ কেবল। মাত্ৰ এটা USB কেবলেদি আপুনি টিভিৰ লগত কানেক্ট কৰি টিভিত আপুনি চাই থাকিব পাৰিব। আহক আমি ইয়াৰ ভিতৰত কি আছে চাই লওঁ। ইয়াৰ ভিতৰত আছে এটা ব্লেক কালাৰৰ জিঅ' মোবাইল আৰু আছে বেটাৰী। mAhৰ বেটাৰী, যেটো এটো হেণ্ডছেটৰ কাৰণে যথেষ্ট, বহুত টাইম আপুনি চলাব পাৰিব। আৰু লগতে আছে এটা চাৰ্জাৰ, 5 ভোল্টৰ চাৰ্জাৰ। আহক মোবাইলটো আমি ৰিবুট কৰোঁ। ইয়াৰ ভিতৰত সিম সোমাই থৈ দিয়া আছে, জিঅ' সিম, যেটো আপুনি ওলাব পাৰে, নেনো সিম। আৰু লগতে দিয়া আছে মেমৰি কাৰ্ড স্লট, য'ত আপুনি 128 GB লৈকে মেমৰি কাৰ্ড লগাব পাৰিব। আহক আমি বেটাৰী লগাই চাওঁ। ইয়াতে ধুনীয়া 1 2 3 4 কিপ্যাড দিয়া আছে। 2.4 ইঞ্চৰ স্ক্ৰীন হয় এইটো। ডেটটো অটোমেটিক আপডেট হৈ গ'ল। আহক ইয়াৰ ফাংচনবিলাক আমি চাই লওঁ। ইয়াতে টৰ্চ আছে, ওপৰত টৰ্চ আছে। ইয়াতে 2 মেগাপিক্সেল কেমেৰা আছে আৰু ফ্ৰণ্টত আছে 0.3 মেগাপিক্সেল কেমেৰা। প্ৰথমতে মেনুত গৈ চাই লওঁ আমি কি আছে। ভিডিঅ'ছ, কল লগ, কণ্টেক্ট, জিঅ' ষ্ট'ৰ, মেছেজ, ক্লক, কেমেৰা আৰু বহুত জিঅ' মিউজিক। আপুনি যদি জিঅ' ষ্ট'ৰত যায়, ইয়াতে পাব ভিডিঅ' কল, জিঅ' চিনেমা, NM এপছ, নৰেন্দ্ৰ মোদী এপ, মাই জিঅ', জিঅ' এক্সপ্ৰেছ নিউজ, জিঅ' পে', জিঅ' মিউজিক, জিঅ' টিভি। মই এতিয়া আপোনালোকক জিঅ' টিভি অন কৰি দেখাইছোঁ। ইয়াতে বহুত চেনেল পাব আপোনালোকে, সকলো ধৰণৰ চেনেলে আছে। এতিয়া মই Sony HD চেনেলটো আপোনালোকক অপেন কৰি দেখুৱাইছোঁ। সব কোনো বাফাৰিং নোহোৱাকৈ চেনেলবিলাক চলি আছে, কোনো বাফাৰিং নাই। কি ধুনীয়াকৈ চাব পাৰিব আপুনি টিভি চেনেলবিলাক। এতিয়া মই বেক কৰি ছেটিংবিলাক দেখুৱাইছোঁ ইয়াতে আপোনালোকক। ছেটিঙত সুবিধা আছে, এৰোপ্লেন মোড, ৱাইফাই আছে, ব্লুটুথ আছে, NFC আছে। কিন্তু এটা কমি আছে, যেটো হ'ল হটস্পট। আপুনি বেলেগক ইণ্টাৰনেট দিব নোৱাৰে, কিন্তু বেলেগৰ পৰা ৱাইফাইৰ থ্ৰুদি কানেক্ট কৰি ইণ্টাৰনেট চলাই থাকিব পাৰিব। এয়া আছিল জিঅ'ৰ 1500 টকাৰ মোবাইলৰ আনবক্সিং। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।